তো শুৱালকুছিৰ এটা নেদেখা ছবি আপোনালোকক মই আজি দেখাবৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কিছুমান নেদেখা ছবি শুৱালকুছিৰ, সাধাৰণতে এইবিলাক বস্তু মানুহে শুৱালকুছিত দেখা পোৱা নাই বা নেদেখায়। তো সেই ছবিটো মই আজি আপোনালোকক দেখাম। মানে আমি ক'ত আহি আছোঁ আপোনালোকক জনাই আছোঁ। এখন জনবসতিপূৰ্ণ অঞ্চল অৰ্থাৎ শুৱালকুছি এক ঘন জনবসতিপূৰ্ণ এখন ঠাই। আৰু এই ঘন জনবসতিপূৰ্ণ ঠাইখনত এনেকুৱা ধৰণৰ প্ৰাকৃতিক নান্দনিক দৃশ্য সাধাৰণতে মানুহে দেখিবলৈ নাপায়। বাহিৰৰ পৰা অহা মানুহবিলাকে শুৱালকুছিৰ বাহিৰে গুচি যায়। কোনোবাই পাট কাপোৰ দোকানলৈ আহে, কোনোবাই আলহী ঘৰলৈ আহে। কিন্তু এনেকুৱা ধৰণৰ এই ঠাইবিলাকলৈ সাধাৰণতে মানুহে নাহে আৰু দেখা পোৱা নাযায় আৰু দেখাও নহয়। আৰু মই অকণমান যত্ন কৰিছোঁ বস্তুটো দেখাবৰ কাৰণে। এনেকুৱা ধৰণৰ এটা দৃশ্য যে ইয়াত আছে, সেই বস্তুটো জাষ্ট আপোনাক মানে জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা। আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি সেই ঠাইখিনিলৈ যাই আছোঁ। আৰু এই যাই থকা সময়খিনিত ৰাস্তাত মই যিখিনি শুৱালকুছিৰ মানে সাধাৰণ পৰিৱেশ দেখা পাওঁ, সেই বস্তুখিনি মই ইয়াত আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে শুৱালকুছিৰ যিটো সাধাৰণ পৰিৱেশ, সেই পৰিৱেশটো মই এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ আমি আগবাঢ়ি আছোঁ। এইবিলাক আপোনালোকে দেখিছে, এইখন শুৱালকুছি মেডিকেল হয়। এইখন শুৱালকুছি মেডিকেল। আৰু মই আপোনালোকক পাট কাপোৰৰ দোকানবিলাক দেখাবলৈ চেষ্টা কৰিম। মুঠতে সমগ্ৰ পৰিৱেশটো এই ভিডিঅ'টোত অলপ মই দেখাবলৈ চেষ্টা কৰিম। তাৰে পিছত আচল কাহিনীটোলৈ যাম। আৰু এনেকৈ আমি আগবাঢ়িছোঁ। এইটো হৈছে শুৱালকুছি 4 লেন। ইয়াৰ পৰা আৰম্ভ, অৰ্থাৎ গুৱাহাটীৰ ফালৰ পৰা শেষ হয়। আৰু এইবিলাক পাট কাপোৰৰ দোকান, এইবিলাক মানে যিহেতুকে শুৱালকুছি পাট কাপোৰৰ বাবে বিখ্যাত, পাট কাপোৰৰ দোকানো থাকিবই লাগিব। কিন্তু এই পাট কাপোৰৰ দোকানবিলাক যি আছে, তাৰ ভিতৰত মানে আটাইতকৈ ভাল লগা কাৰণটো মানে কথাটো কি গম পায়নে? এই যিমান পাট কাপোৰৰ দোকান আছে, এই ডাঙৰ বিশাল এই দোকানবিলাকৰ স্বত্বাধিকাৰী মালিকবিলাক হৈছে অসমীয়া। সেইটোৱে আটাইতকৈ ভাল লগা কথা, অসমীয়া মালিক সকলোবিলাক। তো আমি এনেকৈ আগবাঢ়ি আছোঁ। এইটো শ্ৰী কৃষ্ণ মন্দিৰ। ঠাইখিনি পাবলৈ বেছি দূৰ নাই, তো আপোনালোকে চাই থাকক। আৰু হঠাতে আমি এইখিনি ঠাইত সোমাই গ'লোঁ। সেই মেইন ঠাইখিনি পোৱাৰ আগতে এইখিনি ঠাইত সোমাই গ'লোঁ। এইকাৰণে সোমাই গ'লোঁ, ইয়াত কিছুমান আচৰিত ধৰণৰ বস্তু আছে। তো সেই বস্তুখিনি মই আপোনালোকক দেখাওঁ। তো এইটো হৈছে কাছ। মানে শিলৰ ওপৰত, মানে শিলটো এনেই থোৱা নাই, এটা কাছ এটা বনাই থৈ দিছে। আৰু কিবা কিবি বনাই থৈ দিছে। তো ইয়াৰ পৰা আপোনালোকক মই শৰাইঘাট দলংখন দেখাই দিম। ইয়াৰ পৰা ধুনীয়াকৈ শৰাইঘাট দলংখন দেখা পায়। এইবিলাক ঘৰিয়াল নে কি বনাইছে, এইটো শিলৰ ওপৰত। শিলবিলাক এনেই থৈ দিয়া নাই, তাৰ ওপৰত এটা আৰ্ট দিছে। আৰু সেই আৰ্টটোৱে মানে মানুহক ভাল লগাইছে। এনেকুৱা হ'ব লাগে বস্তুবিলাক। তো এইটো শিল এনেই পৰি আছিলে। কোনোবাই হয়তো ইয়াত তামোল শিখৰ কিবা কিবি খাই পিক মাৰিলে হয়। কিন্তু এনেকৈ শিলটোৰ ওপৰত এইটো হৰিণ বনাই থৈ দিছে শিলৰে। এইটো ময়ূৰ। তো বৰ ধুনীয়া বস্তুটো, মানে ধুনীয়া আৰ্ট, ভাল লাগিছে। এনেকুৱা হ'ব লাগে বস্তুবিলাক। মই আপোনালোকক দেখাইছোঁ, এইটো ব্ৰহ্মপুত্ৰ নদী এইটো। আৰু এইটো ব্ৰহ্মপুত্ৰ নদীৰ পৰা ইয়াত শৰাইঘাট দলংখন দেখা পায়। মানে বেছি দূৰ নহয় ইয়াৰ পৰা, সেইকাৰণে দেখা পায়। একেবাৰে এইখন হৈছে ৰাক্ষসী পাহাৰ। এইখন ব্ৰহ্মপুত্ৰৰ মাজত আছে, বংশৰত অৱস্থিত। এইখন পাহাৰ ভ্ৰমণ কৰিবলৈ গৈ কিছু বছৰ আগতে কেইজনমান ল'ৰা আৰু উভতি নাহিলে, মৃত্যু হৈছিলে। এটা বহুত ডাঙৰ ৰহস্য আছে এই পাহাৰখনত। সেইকাৰণে এইখন পাহাৰক ৰাক্ষসী পাহাৰ বুলি কয়। সেইকাৰণে কয়নে নাজানো, কিন্তু ৰাক্ষসী পাহাৰ হয়। আৰু মই আপোনালোকক শৰাইঘাট দলংখন অকণমান জুম কৰি দেখাই দিছোঁ। তো আপোনালোকে চাই লওক, এইখন শৰাইঘাট দলং। আৰু এইটো ল কলেজ হয়। মানে শুৱালকুছিৰ পৰা গুৱাহাটী একেবাৰে ওচৰত।
কিন্তু কথাটো হৈছে কি ৰাস্তাৰে ঘূৰি ঘূৰি আহিব লাগে কাৰণে অকণমান দূৰ হয়, বেছি দূৰ নহয়। ইয়াত আমি বেছি দেৰি নকৰোঁ আৰু এইটো হৈছে ইয়াৰ কালী মন্দিৰ আৰু ইয়াৰ পৰা পোনে পোনে আমি তালৈকে যাম ব'লক। এতিয়া আমি সেই ঠাইখিনিলৈ গৈ আছোঁ। আপোনালোকক মই বেছি দূৰ নহয় পামেই আৰু তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া আৰু অৱশেষত সেই ঠাইখিনি পালোঁ আৰু সেই ঠাইখিনি মই এতিয়া ওপৰলৈ গৈ আছোঁ। আচলতে এই ঠাইখিনি হৈছে শুৱালকুছি পাব্লিক হেল্থ অফিচ, যিটোৰ পৰা শুৱালকুছিৰ প্ৰায় 50% মানুহে পানী খায়। সেইটো অফিচৰ ওপৰত মই এতিয়া গৈ আছোঁ আৰু ইয়াতে এটা বস্তু দেখিছোঁ, এইবিলাক ইটা নে কি এইবিলাক বস্তু, তো ইয়াত এনেকৈ ৰাখি থৈ দিছে। এইবিলাক ইটা নহয়, মানে ইয়াৰ এই বস্তুটো গম পালোঁ, এইটোক চাবোন বুলি কয়। এইটো বস্তু, এই বস্তুটো যদি পানীৰ টাংকিত ৰাখি থোৱা হয় তেতিয়াহ'লে পানীৰ কোনো ধৰণৰ বীজাণু নোহোৱা হৈ যায়। এইটোক চাবোন বুলি কয়। আৰু যিহেতুকে এইটো খোৱা পানীৰ প্ৰকল্প, মানুহে ইয়াৰ পৰা পানী খায়, সেইকাৰণে এইবিলাক বস্তু ইয়াত আনি থৈ দিছে। ইয়াত মেডিচিন আছে। তো মই এইবিলাক ক'ত কেনেকৈ ব্যৱহাৰ কৰে সেইটো আপোনালোকক দেখাই দিম এই ভিডিঅ'টোত। তো আপোনালোকে চাই থাকক, আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম। তো আমি ওপৰলৈ আহিলোঁ এনেকৈ। তো ইয়াৰ পৰা মই আপোনালোকক এনেকুৱা কিছুমান ভিউ দিম, তো আপোনালোকে আচৰিত হৈ যাব। কেনেকুৱা মানে আপুনি দেখা নাই আগতে, শুৱালকুছিত অহা মানুহে এনেকুৱা ভিউ দেখা নাই মানে। ইয়াত যিসকলে ইয়াত অহা নাই, এনেকুৱা মই এটা মানে ভিউ আপোনালোকক দিম। তো চাই থাকক, মানে এই পানীবিলাক আহি আছে ব্ৰহ্মপুত্ৰৰ পৰা এতিয়া। আৰু মই যিটো চাবোনৰ কথা কৈছিলোঁ, সেই চাবোনটো ইয়াত এইবিলাক আছে। পানী পৰি আছে কাৰণে ভালকৈ দেখা পোৱা নাযায়। এইবিলাক ইয়াত এনেকৈ ৰাখি থৈ দিছে। ইয়াৰ পৰা তাৰমানে পানীটো অলপমান চাফ চিকুণ হৈ যায় বা বীজাণুটো মৰি যায়। তাৰপিছত আৰু কিবা কিবি পদ্ধতি আছে পৰিষ্কাৰ কৰাৰ, সেইবিলাকৰ বিষয়ে সিমান আমি জানিব ইচ্ছা কৰা নাই। মই আপোনালোকক যিবিলাক ভিউ দেখাবৰ কাৰণে আপোনালোক ভিডিঅ'টো শেষলৈকে চাব দি আছোঁ, সেইবিলাক বস্তু মই আপোনালোকক দেখাব লাগিব তেতিয়াহে। তো মই সেই বস্তুখিনি দেখাবৰ কাৰণে অকণমান ওপৰত উঠিছোঁ। আৰু এনেকুৱা এটা জেগাত আহি উপস্থিত হৈছোঁ, যিটোৰ পৰা ড্ৰোনৰ কোনো প্ৰয়োজন নাই, যিটোৰ পৰা মই শুৱালকুছিৰ সমগ্ৰ দৃশ্যটো আপোনালোকক এইটো ভিডিঅ'ত দেখাব পাৰোঁ। এনেকুৱা এটা ঠাইত আহি অৱস্থান কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এটা সাংঘাতিক ধৰণৰ এটা মানে দৃশ্য দেখাম, মানে শুৱালকুছিৰ সেই পাট কাপোৰৰ আঁৰৰ সেই দৃশ্যবিলাক এইটো ভিডিঅ'ত মই দেখাম। এইটো হৈছে শুৱালকুছি পাব্লিক হেল্থৰ ৱাটাৰ ছাপ্লাই, আৰু এইটোৰ ওপৰত উঠিলে শুৱালকুছিৰ সমগ্ৰ দৃশ্যটো আপোনালোকে দেখা পাব। মানে আচৰিত ধৰণৰ এটা দৃশ্য আছে আপোনালোকক। মই ড্ৰোনৰ কোনো প্ৰয়োজন নাই, ড্ৰোন নোহোৱাকৈ মই সেই দৃশ্যটো দেখাই আছোঁ আপোনালোকক। এইটো দেখিছেনে পিছফালে, এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। এইটো ব্ৰহ্মপুত্ৰ নদী, আৰু ব্ৰহ্মপুত্ৰ নদীটো মই ইয়াৰ পৰা সম্পূৰ্ণ ধুনীয়াকৈ দেখাম। আৰু এই পিছফালে আছে শুৱালকুছি যিখন গাঁও, সেই গাঁওখনো মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। এইটো ব্ৰহ্মপুত্ৰ নদী, আৰু ব্ৰহ্মপুত্ৰৰ পাৰত যিহেতুকে শুৱালকুছিখন অৱস্থিত, আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এইখন শুৱালকুছি। এইখন বিশাল শুৱালকুছিখন, এইখন মই যিমানখিনি পাৰিছোঁ কেমেৰাত দেখাইছোঁ আপোনালোকক। আৰু এইটো হৈছে শুৱালকুছিৰ পাব্লিক হেল্থ ৱাটাৰ ছাপ্লাই অফিচ। আৰু ইয়াৰ পৰাই শুৱালকুছিৰ প্ৰায় আধা অংশ মানুহে পানী খাব পায়। এইটোৰ পৰাই এনেকৈ পানীবিলাক আহি আছে। আৰু যিটো চাবোনৰ কথা কৈছিলোঁ, সেই চাবোনবিলাক ইয়াত দি থৈ দিয়ে। ইয়াত বহুত টেংকি আছে, মেচিন আছে। তো মই আপোনালোকক এইখিনি বস্তু দেখালোঁ। আৰু মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, তো আপোনালোকে চাওক। এই পাহাৰৰ ওপৰলৈকেনো বস্তুবিলাক কেনেকৈ লৈ অহা হয়, সেই বস্তুখিনি মই আপোনালোকক দেখাই দিম।
আৰু এইবিলাক হৈছে টেপ, যিবিলাক টেপ খুলি দিয়াৰ লগে লগে মানুহে পানী পাই যায়। তো এইখন হৈছে সেই চেৰিখন, যিখনৰ দ্বাৰা মানে তলৰ পৰা ওপৰলৈকে বস্তুবিলাক লৈ অহা হয়। এইখন চিৰিৰ দ্বাৰা মানুহে বস্তু লৈ আহে ওপৰৰ ফালে। এইখন গাড়ী আছে, এইখন গাড়ীত চকা আছে তলফালে, আৰু এইবিলাক মটৰ আছে ইয়াতে, মটৰবিলাক ফিটিং কৰিছে, সেই মটৰৰ দ্বাৰা তলৰ পৰা ওপৰলৈ বস্তু লৈ অহা হয় এইখন গাড়ীৰ দ্বাৰা। তো মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে কেনে পালে জনাবচোন ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ। জয় আই অসম।